Hello dear student. আমি ইয়াৰ আগৰ ভিডিওটোত আমি জুটি আৰু বেগৰ পাৰ্থক্য আৰু জুটি বেগৰ বিষয়ে আমি পঢ়িলো। এতিয়া বেগৰ পাছতে আমাৰ আছে ত্বৰণ বা আমি যাক এক্সিলাৰেশ্যন বুলি কওঁ। আসলতে এতিয়া আমাৰ দৈনন্দিন জীৱনত আমাৰ যেটো বেগ আমি লাভ কৰো বা আমি বিভিন্ন ধৰণৰ এক্সাম্পল বিলাকত যেটো বেগ পাওঁ, যিবিলাক সুষম বেগ হ'ব সেইবিলাক সুষম বেগত নিৰ্দিষ্ট সময়ৰ অন্তৰালত হেতৰ বেগৰ মানটো 0 হ'ব পাৰে। কিন্তু সুষম গতিৰ ক্ষেত্ৰত কিন্তু বিক্ষমৰ ক্ষেত্ৰত কিন্তু আমি সেই বেগটো আমি কেতিয়াও 0 নাপাবও পাৰো বা বিভিন্ন ধৰণৰ হ'ব পাৰে। কিন্তু এই গোটেই বস্তুটোক আমি যেতিয়া এই বেগৰ বিষয়ে আমি শুদ্ধকৈ আলোচনা কৰিবৰ কাৰণে আমি কি লাগে ত্বৰণ নামৰ এটা ৰাশি আছে। ঠিক আছে, ত্বৰণ কাক কোৱা হয়? ত্বৰণ হৈছে যে বস্তু এটাৰ প্ৰতি একক সময়ত হোৱা পৰিৱৰ্তনৰ হাৰ। প্ৰতি একক সময়ত হোৱা পৰিৱৰ্তনৰ হাৰ অৰ্থাৎ কেনেকৈ হ'ব আমি যদি চাওঁ, ধৰা হল বস্তু এটা বা গাড়ী এখনে এই বিন্দুটোৰ পৰা এটো এ বিন্দু বুলি ধৰিলো, এটো ধৰিলো বি বিন্দু। ঠিক আছে, এ পৰা বি লৈ মুঠ সময় ধৰি লোৱা হল টি আৰু ইয়াত এই এ বিন্দুক আমি প্ৰাৰম্ভিক বেগ বুলি ধৰিছো ইউ। প্ৰাৰম্ভিক বেগ কি? ইউ। আৰু যেটো বি হৈছে অন্তিম বেগ আমি কি ললো ভি। ঠিক আছে, এইটো এনেকে ভি। ক্লিয়াৰ? তাৰমানে কি ইউ মানে প্ৰাৰম্ভিক বেগ, তাৰমানে আৰম্ভণিৰ যেটো বেগ, আৰু ভি হৈছে কি অন্তিম বেগ। ঠিক আছে, আমি লিখিম ইয়াতে ইউ প্ৰাৰম্ভিক বেগ আৰু ভি হৈছে অন্তিম বেগ। আৰু এই প্ৰতি একক সময়ত হোৱা বেগৰ হাৰকে আমি কি বুলি কওঁ? ত্বৰণ বুলি কওঁ। ত্বৰণৰ এটা এছআই একক আছে। ত্বৰণৰ এছআই একক কি হয়? মিটাৰ প্ৰতি সেকেন্ড। ক্লিয়াৰ? মিটাৰ প্ৰতি সেকেন্ড। আমি যদি এনেকে ধৰি লওঁ তেতিয়া আমি কেনেকৈ দেখাম? তেতিয়া আমি ত্বৰণ আমাক কেনেকৈ ৰাখিটো কেনেকৈ দিব? a = যদি এটা নিৰ্দিষ্ট এটা বস্তুৱে আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দু মাজৰ যেটো আমাৰ ৰাখি, সেই ৰাখিটোক আমি ত্বৰণে প্ৰকাশ কৰিব পাৰোঁ। বেগটো স্পেশালি এনেকৈ হ'ব, আমাক দিয়া আছে বেগৰ পৰিৱৰ্তন, আমি এটো এ অৰ্থাৎ ত্বৰণ। বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই অতিবাহিত সময়। অতিবাহিত সময় ভালকে ধৰা নাই চকীটো অতিবাহিত সময়। ওকে, আমি ইয়াক গাণিতিকভাৱে লিখিব পাৰো a = বেগৰ পৰিৱৰ্তন। তাৰ মানে কি হ'ব? বেগৰ পৰিৱৰ্তন কেনেকৈ হ'ব? আৰম্ভণি বিন্দু আৰু শেষ বিন্দু অৰ্থাৎ প্ৰাৰম্ভিক অৱস্থা আৰু অন্তিম অৱস্থা। পৰিৱৰ্তনটো আমি কেনেকৈ ৰাখিম? তেতিয়া আমি ইয়াত কিমান আছিল আৰু ইয়াত কিমান, তাৰমানে আমি অন্তিম অৱস্থাৰ পৰা প্ৰথম অৱস্থাত আমি কি কৰিম? বিয়োগ কৰিব লাগিব, হয়নে? আৰু তাক আমি কিমান মুঠ সময় কিমান লাগিলে ইয়াৰ পৰা লাগে আমি কি লৈছো টি সময়। আমি নিৰ্দিষ্ট এটা সময় টি ললো আৰু সেই টি সময়ত এই দূৰত্বটো অতিক্ৰম কৰিছে। ওকে, এতিয়া আমাৰ কি হ'ব? প্ৰথমে কি হ'ব? ভি মানে অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ ডিভাইডেড বাই অতিবাহিত মুঠ সময়। আৰু আমি এনেদৰে কি লিখিব পাৰো? আমি ত্বৰণৰ মান নিৰ্ধাৰণ কৰিব পাৰো। আৰু ইয়াৰ এছআই একক মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। কেনেকৈ হ'ল? তো ভি আৰু যেহেতু আমাৰ বেগটো মিটাৰ, বেগৰ এছআই একক মিটাৰ পাৰ সেকেন্ড, গতিকে মিটাৰ পাৰ সেকেন্ড এটো গ'ল ইয়াৰ পৰা অন্তিম অৱস্থাৰ পৰা প্ৰাৰম্ভিক অৱস্থাতে বিয়োগ হ'ব মিটাৰ পাৰ সেকেন্ড থাকিব। ঠিক আছে, কিন্তু আমি যদি সেকেন্ডত ব্যৱহাৰ কৰো টি, গতিকে মিটাৰ পাৰ সেকেন্ড, গতিকে কি হ'ব? যেতিয়া আমি ইয়াত পাম মিটাৰ পাৰ সেকেন্ড স্কয়াৰ, কাৰণ এই এছ বা এই ই ওপৰলৈ গ'লেগে আমাৰ কি হ'ব? মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। গতিকে তেনেদৰে আমাৰ ত্বৰণৰ যেটো এছআই একক আমি নিৰ্ধাৰণ কৰিব পাৰো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। ঠিক আছে, এতিয়া এই ত্বৰণৰ ক্ষেত্ৰত আমাৰ দুটা আছে যে সুষম ত্বৰণ আৰু কি আছে? বিষম ত্বৰণ। এটা হ'ল সুষম ত্বৰণ আৰু দুটা আছে কি? বিষম ত্বৰণ। ক্লিয়াৰ? সুষম ত্বৰণ কি? যদি বস্তু এটাই বা কোনো এটা পদাৰ্থ যিয়ে নহওক যদি এডাল সৰল ৰেখাৰে গতি কৰে আৰু ইয়াৰ বেগ যদি সমান সময়ৰ অন্তৰালত বাঢ়ে বা কমে, তেতিয়া আমি তাক কি ক'ম? সুষম ত্বৰণ বুলি ক'ম। যদি সমান সময়ত যদি ধৰা হল এটা আমি এনে বনাই লৈছো, এখন গাড়ী এখন ইয়াৰ পৰা এনে গ'ল, যে আমি তাই কালি বিন্দু লৈছো এনেকে তিনিটা ললো, এইটো এ পৰা বি চি ডি, ইয়ালৈ যাওঁতে যিটো যিমানখিনি আছিলে সময় আৰু ইয়াৰ পৰা যিমান বেগ
বেগৰ কাৰণে যিমানখিনি সময় লৈছিলে এই বেগটো সমান এই বেগটো যদি সমান প্ৰতিটো যদি সমান বুলি আমি ধৰি লওঁ আমি তাক কোৱা হ'ব কি সুষম ত্বৰণ কিন্তু যদিহে সমান সমান সময়ৰ অন্তৰালত যদি তাৰ বেগটো পৃথক হয় ইয়াত যদি 50 কিলোমিটাৰ/আৱাৰ আছিলে ইয়াত যদি 30 কিলোমিটাৰ/আৱাৰ হ'ল তেনে ডিফাৰেন্স যদি হয় তেনেহ'লে তেনেকুৱা ধৰণৰ আমি কি বুলি ক'ম বিষম ত্বৰণ বুলি আমি ক'ব পাৰোঁ এতিয়া আমি যদি উদাহৰণ লওঁ সুষম ত্বৰণৰ ক্ষেত্ৰত আমি কি ল'ম যে বস্তুটা যেতিয়া ওপৰত আছে আমি দলিয়াই দিলোঁ দলি মাৰি দিয়াৰ পিছত যদি বস্তুটো তললৈ পৰে সি এটা সুষম ত্বৰণ সৃষ্টি কৰিব অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ বস্তুটো পৰিবলৈ ষ্টাৰ্ট কৰিব ক্লিয়াৰ গতিকে সেইটো হ'ল সুষম ত্বৰণৰ উদাহৰণ আনহাতে বিষম ত্বৰণৰ উদাহৰণ কোনটো যে যেতিয়া আমি এখন বাইক এখন চলাই গৈছোঁ গাড়ী এখন চলাই গৈছোঁ ঠিক আছে যদি বাইক এখন বা গাড়ী এখন আমি চলাই যাওঁতে আমি ক'ব নোৱাৰোঁ যে কোনটো টাইমত স্পীড ক'ত বেছি দিছোঁ কোনোবা টাইমত কমকৈ দিছোঁ ঠিক আছে গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি ক'ম তাক বিষম ত্বৰণ বুলি আমি ক'ব খোজোঁ অ'কে গতিকে আমি গম পালোঁ ত্বৰণ কি বস্তু আৰু কেনেকৈ তাক নিৰ্ধাৰণ কৰা হয় তাৰ ভিতৰত সুষম ত্বৰণ কি আৰু বিষম ত্বৰণ কি অ'কে এতিয়া আমাৰ মই প্ৰশ্ন এটা এই বস্তুৰ ওপৰত এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো মই তোমালোকক কৈ 103 নম্বৰ পৃষ্ঠাৰ 2 নম্বৰ প্ৰশ্নটো মই পঢ়ি দিছোঁ এবাৰ বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 60 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা গতিকে আমাৰ ত্বৰণ উলিয়াবলৈ কৈছে আমাক কি দিয়া আছে গিভেন বাছখনৰ প্ৰাৰম্ভিক বেগ দিয়া আছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা তথা মন কৰিলে যে আমাৰ সময়টো ছেকেণ্ডত দিয়া আছে গতিকে আমি কি আমাৰ এছআই ইউনিটত নিব লাগিব তাৰমানে কিলোমিটাৰ প্ৰতি ঘণ্টা ক'লে নিম মিটাৰ প্ৰতি ছেকেণ্ডলৈ নিম অ'কে আমি যদি মিটাৰ প্ৰতি ছেকেণ্ডত যদি আমি ইয়াক নিওঁ তেতিয়া কি হ'ব 80 পূৰণ 1000 যেটা 1000 মিটাৰে কি হয় 1 কিলোমিটাৰ হয়নে গতিকে আমাৰ ঘণ্টা কিমান দিব 60 পূৰণ 60 ছেকেণ্ড হয়নে 60 ছেকেণ্ড অ'কে তো পাবল যদি কৰি গ'ল 5 গুণ 10 2 3 6 ক্লিয়াৰ 2 3 গুণ 6 আৰু 240 that means কিমান ল'ব আমাৰ 445 যা 200 by 9 মিটাৰ প্ৰতি ছেকেণ্ড অ'কে নেক্সট আমাৰ প্ৰাৰম্ভিক অন্তিম বেগ দিয়া আছে v ইকুৱেল আমাক কি দিয়া আছে কিতাবত 60 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে 60 কিলোমিটাৰ পাৰ ঘণ্টা ওকে আমি ইয়াত আমি কৰিবলৈ চেষ্টা কৰিম আমি তললৈ গৈছোঁ দেই 60 into 1000 ওকে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে আৰু আমাৰ ঘণ্টা ঘণ্টা আমি ছেকেণ্ডলৈ যদি নিওঁ 60 into 60 হয় মিটাৰ পাৰ ছেকেণ্ড এইটো 60 গ'ল এইটো 60 গ'ল ওকে এটা আমি কাটো ই গ'ল থাকিলে 100 2 3 গুণ 6 2 50 100 that means কিমান ল'ব আমাৰ 50/3 মিটাৰ পাৰ ছেকেণ্ড ওকে তা ইউ আৰু ভি আমি পাই গ'ল না প্ৰাৰম্ভিক অৱস্থা আৰু প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ আমি লাভ কৰিলোঁ ওকে মিটাৰ প্ৰতি ছেকেণ্ড এককত আমাৰ সময় দিয়া আছিল কিমান t ইকুৱেল টু 5 ছেকেণ্ড ঠিক আছে এটা আমি জানো কেনে গ'লে আমি ত্বৰণ আমাক সুধিছে ত্বৰণ নিৰ্ণয় কৰা অন নো দ্যাট আমি জানো যে ত্বৰণ ইকুৱেল কি আছিল আমি শিকিছিলোঁ লগতে কি আছিল অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক অৱস্থা বিয়োগ কৰি আহি টোটেল সময় কিমান লাগিলে হয়নে আমি যদি চাওঁ এটা এটা কথা তোমালোকে মন কৰা ভি আমি কিমান পাইছোঁ তাৰমানে অন্তিম বেগ কিমান পাইছোঁ 50/3 হয়নে আৰু আমি প্ৰাৰম্ভিক অৱস্থা প্ৰাৰম্ভিক বেগ কিমান পালোঁ -200/9 এইটো আমাৰ মিটাৰ প্ৰতি ছেকেণ্ড ওকে আৰু আমি সময় কিমান পালোঁ 5 ছেকেণ্ড ওকে এটা যদি আমি ইয়াত এনে পাতো কি হ'ব মই এক্সট্ৰাকে লৈছোঁ দেই এইটো চোৱা কৈছোঁ 3 আৰু 9 লসাগু যদি আমি লয় এই লসাগু আমি 9 পাম 3 3 যাব 3 9 3 বাৰ যাব আৰু এই ওপৰ 50 3 পূৰণ কৰিলে 150 মাইনাছ 9 9 200 থাকিব আৰু হৰণ এই 5টো আমি হৰণটো বেলেগ কৰি ৰাখিছোঁ দেই এইটো আমাৰ ফালে কিব এইটো আমি যেটো ত্বৰণৰ একক কিমান মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ আমি মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ দিব পাৰোঁ ওকে নেক্সট আহিলে আমাৰ কি 9 এটা ইয়াৰ পৰা এইটো গ'ল কিমান থাকিব -50 আৰু এইটো হলে কিব এই হৰণ চিহ্নটো যদি পূৰণ কৰি 1/5 হৈ যাব ওকে 5 যদি 50 হৰণ কৰোঁ কিবা যায় 10 বাৰ যায় ওকে মই এইটো ৰাখিছোঁ দেই এইটো দিছোঁ
ইমান থাকিলে মাইনাছ a equal to minus 10/9 এটা আমি মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ আৰু যদি 9 যদি 10 হৰণ কৰো মাইনাছ 9 গুণ 9 আকৌ আহিব একে হ'ব 1 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ so that means ত্বৰণৰ কাৰণে মাইনাছ 1.11 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ এটা যে এই মাইনাছ এটা আমি যে ত্বৰণৰ ক্ষেত্ৰত বা ত্বৰণৰ ক্ষেত্ৰত আমাৰ এই ত্বৰণৰ ৰাশিটো হয় ধনাত্মক হ'ব হয়তো ঋণাত্মক হ'ব পাৰে ধনাত্মক কেতিয়া হ'ব যদি বেগটো যিফালে বেগ প্ৰয়োগ হৈছে সেইফালে যদি আমি ৰাশিটো লাভ কৰো তাৰ ত্বৰণ লাভ কৰিলে আমি তাৰ ত্বৰণটো কি হ'ব ধনাত্মক হ'ব যদি গাড়ীখন এফালে গৈছে প্ৰেছাৰ এফালে গৈছে তাৰ গৈ আছে তেতিয়াহ'লে আমি এই সময়ত কি ক'ম ত্বৰণৰ কি ক'ম ধনাত্মক ৰাশি বুলি ক'ম আৰু যদিহে যেহেতু গাড়ীখন আশী কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছিলে ব্ৰেক প্ৰয়োগ কৰিলে ৰখি গ'ল ৰোৱাৰ লগে কি কয় বেগটো কোনফালে আমাৰ শক্তিটো কোনফালে প্ৰেছাৰ ক্ৰিয়েট কৰিলে পিছফালে গতিকে ৰৈ গ'ল গাড়ীখন এইখন ৰৈ গ'ল ৰৈ যোৱাৰ লগে যেহেতু সি যাব বিচাৰিছিলে ৰৈ গ'ল গতিকে কি হ'ব সি মাইনাছ তাৰমানে ঋণাত্মক অৰ্থাৎ বেগৰ বিপৰীত দিশত সি যিহেতু ৰ'বলগীয়া হ'ল বাধ্য হ'ল গতিকে আমি তাক কি ক'ম মাইনাছ মানে নিদৰ্শন কৰিম ঠিক আছে মোৰ ধাৰণা যে তোমালোকে ত্বৰণ সম্পৰ্কে এটা নিৰ্দিষ্ট এটা আইডিয়া এটা লাভ কৰিবলৈ সক্ষম হৈছা অ'কে ইয়াৰ পাছতে আহিলে আমাৰ গতিৰ যেতিয়া আমাৰ এই লেখৰ যদি আমি গতি বৰ্ণনা কৰিব লাগে আমি এটা চিত্ৰ আঁকি থৈছোঁ দুটা ইয়াতে যেতিয়া আমি ডিষ্টেঞ্চ টাইম গ্ৰাফছ তাৰমানে দূৰত্ব সময় লেখ যেতিয়া আমি আঁকিবলৈ চেষ্টা কৰোঁ বা আমি বুজাবলৈ চেষ্টা কৰোঁ আমি এটা দেখাইছোঁ সুষম দ্ৰুতি তাৰমানে কি আছিলে ইউনিফৰ্ম মোশ্যন বা আমি ইউনিফৰ্ম ভেলোচিটি বুলি আমি দেখাব পাৰোঁ ইয়াতে অ'কে আৰু এটা নন ইউনিফৰ্ম এতিয়া যদি চাওঁ যে আমাৰ নিৰ্দিষ্ট সময়ৰ অন্তৰালত যদি সমান সমান যদি দূৰত্ব অতিক্ৰম কৰে তাক সুষম দ্ৰুতি বুলি কৈছিলে হয়নে গতিকে আমাৰ যিটো দূৰত্ব আৰু সময় লেখ আমাৰ দিছে নিৰ্দিষ্ট সময়ত যদি আমাৰ এই সময়খিনি 20 ধৰি লওক এইখিনি আমাৰ সময়খিনি ধৰি লওক মিনিটত আছে দেই মিনিট আছে 20 মিনিটত ধৰা হ'ল তেওঁ মানুহজনে 10 কিলো অতিক্ৰম কৰিলে আৰু নেক্সট 20 মিনিটত তাৰমানে 20ৰ পৰা এই যিটো ডিষ্টেঞ্চ তাৰ সময় 20ৰ পৰা 40 তাৰমানে 20 মিনিট মানে এই 20 মিনিট সময়টো তেওঁ পুনৰ 10 কিলোমিটাৰ অতিক্ৰম কৰিলে ঠিক আছে 1.2 আৰু নেক্সট 20 মিনিটত আকৌ তেওঁ 10 কিলো অতিক্ৰম কৰিলে গতিকে আহিলে দেখিলে না আমি এই কণ্ডিশ্যনকেইটা নিৰ্দিষ্ট সময়ত অৰ্থাৎ এই প্ৰথম 20 মিনিটত তেওঁ 10 কিলোমিটাৰ অতিক্ৰম কৰিলে নেক্সট মিনিটত তেওঁ আকৌ 10 কিলোমিটাৰ এই যে যেতিয়া আমি সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া আমি তাক কম কি সুষম দ্ৰুতি ঠিক আছে কিন্তু ইয়াৰ বিপৰীতটো যদি সমান সময়ত এতিয়া প্ৰথম এইখিনি ধৰি লওক মই মিনিটত কৰিছোঁ প্ৰথম মিনিটত তেওঁ 5 কিলোমিটাৰ গ'ল ধৰা হ'ল এইটো আমি লেখটো এনেকৈ বনাই লৈছোঁ 5 মিনিট এইটো আমাৰ টাইমৰ ডিষ্টেঞ্চৰ কথা আমি দেখাব পাৰোঁ এনেকৈ দেখুওৱা নাই তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকে ভালকৈ চাই ল'ব খালি কনচেপ্টটো তোমালোকে বুজি লোৱা অ'কে এটা প্ৰথম ধৰি লোৱা 5 কিলোমিটাৰ গ'ল তেওঁ 2 মিনিটত নেক্সট কিন্তু এই 2 মিনিটত তেওঁ আকৌ 15 ইমান ডোখৰ পালেগৈ বহুতো পালেগৈ হয় নাই আকৌ নেক্সটটো তোমাৰ ধৰি লোৱা নেক্সট এই যিটো আমাৰ নেক্সট 10 মিনিটত তেওঁ আকৌ গৈ পিনে ইমানটো পালেগৈ তেতিয়া এনেকৈ বস্তু যেতিয়া সুষম অৱস্থা নহয় তাৰমানে নন ইউনিফৰ্ম হ'ব বিষম হ'ব তেতিয়াহ'লে এনেকুৱা আমি কি বুলি ক'ম দ্ৰুতি কি বুলি ক'ম বিষম দ্ৰুতি বুলি ক'ম ঠিক আছে আৰু যদি সমান সময়ত যদি সমান দূৰত্ব অতিক্ৰম কৰে তাক কি কোৱা হ'ব সুষম দ্ৰুতি ইতিমধ্যে কৈ থকা হৈছে কথাটো অ'কে আৰু তোমালোকে যদি ইয়াৰ পিছত আমাৰ দিয়া আছে কিতাপত বেগ সময় লেখ সেইটো তোমালোকে কিতাপত ধুনীয়াকৈ চাব পাৰিবা তাৰপাছত দিয়া আছে হয় বেগ সময় লেখ দিয়া আছে তাৰপিছত আমি গতিৰ সমীকৰণৰ বিষয়ে পঢ়িম এতিয়া আৰু তোমালোকে এইটো চাই ল'বা যদি তোমালোকে ভালকৈ কনচেপ্টটো ক্লিয়াৰ হয় না তোমালোকে মোক কমেণ্টত ক'বা তেতিয়া মই পুনৰবাৰ তোমালোকক বুজাই দিম বা বেগ সময় লেখটো পুনৰ বুজাই দিম অ'কে আমাৰ এই গতি বিষয়ৰ লেচনটো গতিৰ সমীকৰণ আমাক দিয়া আছে v = u + at 2 নম্বৰটো s = ut + half at স্কয়াৰ 3 নম্বৰটো twice as = v স্কয়াৰ - u স্কয়াৰ আৰু ইতিমধ্যে আমি পালো যে ত্বৰণ v - u / t তাৰপাছত আমাৰ গড় বেগ এভাৰেজ যিটো আছে u + v / t 2 আৰু নেক্সট আছে কি আমাৰ যেটো দ্ৰুতি s/t ওকে আমি এতিয়া এইটা সূত্ৰৰ যদি আমি কেনেদৰে আমাৰ গতিৰ সমীকৰণ উপস্থাপন কৰিব পাৰো বা কুৱেশ্যনবিলাক কেনেকৈ কৰোঁ আমি তাৰ কাৰণে আমি কৰিবলৈ চেষ্টা কৰিম ওকে আমি পাঠৰ 109 নম্বৰ পাঠ ওকে আমি এটা দেখিলো আমি সূত্ৰকেইটা গোটেইকেইটা 109 নম্বৰ পেজৰ প্ৰথমটো কুৱেশ্যন মই কৰিবলৈ চেষ্টা কৰিছো ওকে 109 পেজ question number 1 দিয়া আছে কোৱেশ্যনটো যে এখন বাস ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি
.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণৰে 2 মিনিট সময়ত গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে কুৱেশ্যন নম্বৰ 1 আমাক দিয়া আছে গিভেন কি দিয়া আছে ত্বৰণ দিয়া আছে আমাক ত্বৰণ মানে এ আছে 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু নেক্সট দিয়া আছে সময় টি দিয়া আছে কিমান দিয়া আছে 2 মিনিট আৰু যেহেতু মিটাৰ পাৰ ছেকেণ্ড ছেকেণ্ডত আছে গতিকে আমি কি কৰিব লাগিব এই মিনিটটো আমি ছেকেণ্ডত দিম 2 * 60 = 120 ছেকেণ্ড ওকে আমাক উলিয়াব লাগে কি এক নম্বৰ দিয়া আছে গাড়ীখন লাভ কৰা দ্ৰুতি কেনেকৈ আছিলে আমাৰ v = u + at আমি যদি চাওঁ এই ৰৈ থকা অৱস্থাত গতিকে আমি এটা কথা লিখিব পাৰোঁ ৰৈ থকা অৱস্থাত কোনোখন গাড়ী বা কোনো বস্তু তাৰ বেগ কিমান হ'ব সদায় 0 হ'ব হয়নে আৰু গতিকে আমি তাক কি নাজানো v নাজানো প্ৰথম কথা দিয়া আছে দ্ৰুতি we know v = u + at okay u means কিমান 0 আছিলে 0 মিটাৰ পাৰ ছেকেণ্ড আমাৰ দৰকাৰে নাই a means কিমান 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু আমাৰ t means কিমান দিয়া আছে 120 ছেকেণ্ড এতিয়া তোমালোকে মন কৰিবা এই ছেকেণ্ডটো কাট খাব দ্যাট মিন্স ইয়াত অকল ছেকেণ্ড কেইটা থাকিব অনলি 1 ছেকেণ্ড থাকিব হয়নে এইটো কাট খাই যাব তো দ্যাট মিন্স কিমান হ'ব তেতিয়া এটাটো 0 হৈ গ'ল 0 + 1 আৰু 0.1 আৰু 120 যদি আমি মাল্টিপ্লাই কৰোঁ আমাৰ কিমান পাম তাত আমি কেৱল 12 পাম হয়নে 12 মিটাৰ পাৰ ছেকেণ্ড দ্যাট মিন্স 12 মিটাৰ প্ৰতি ছেকেণ্ড এইটো আমাৰ এক নম্বৰ কুৱেশ্যনটোৰ প্ৰথম উত্তৰটো দ্ৰুতি ওকে দ্ৰুতি আমি কিমান পালে v কিমান পালে তেতিয়াহ'লে v লাভ কৰিলোঁ এটাকে আমি দ্ৰুতি লাভ কৰিলোঁ 12 মিটাৰ পাৰ ছেকেণ্ড আমি তাৰ পিছৰ হ'ব বুজাম ওকে হ'ব তোমালোকে দেখি ল'ব পাৰিব দেই v পালোঁ 12 মিটাৰ পাৰ ছেকেণ্ড ওকে আমাক লিখিছে যে অতিক্ৰম কৰা দূৰত্ব উলিওৱা v পইণ্টটো know that অতিক্ৰম কৰা দূৰত্ব কোনটো সূত্ৰ উলিয়াব লাগিব s = ut + half at স্কয়াৰ s = ut + half at স্কয়াৰ ওকে আমাৰ কিমান আছিলে ইটো আমাৰ যেটো 0 হয় আৰু প্লাস হাফ আহি গ'ল a means কিমান আছিলে 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ইনটু t কিমান পালো আমি 120 second whole square that means one হ'ব এটা কত 0 হ'ব এটা 0 আছে কারণ 0 0 ut 0 বলে t লগত মাল্টিপ্লাই হলে 0 হ'ব গতিকে কিমান আহিলে half into 0.1 meter per second into 120 into 120 into second square that means এই second to আৰু second to কাটা যাব হয় না থাকিলে কি 2 যদি এক কাটো কেমন হ'ব 60 পাই যাব 6 বাৰ 72 6 বাৰ 72 726 যদি আমি 0.1 মিটাৰ into 6 বাৰ 72 72 যদি কৰে এটো লগত মাল্টিপ্লাই কৰি আমাৰ কিমান আছে only 720 হেৰি মিটাৰ ঠিক আছে total distance বানাবো distance equal to s equal to 720 meter okay clear তেতিয়া আমি প্ৰথম প্ৰশ্নটোত দুটা সূত্ৰ আমি এপ্লাই কৰিলো ঠিক আছে এটা থাকিলে 3 নম্বৰ সূত্ৰটো কি আছিল twice as equal to v square minus u square এটা question number 2 দিয়া আছে যে ৰেল গাড়ী এখন page number 19 এখনৰে হয় question number 2 দিয়া আছে যে ৰেল গাড়ী এখন 90 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতৰে গতিশীল অৱস্থাত আছে গতিকে আমাৰ প্ৰথমতে given আমি লিখি লৈছো দেই given কি আছে u equal to 90 কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে তাত দিয়া আছে যে ত্বৰণ -5 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ মানে বিপৰীত দিশত আছে হয় না ব্ৰেক প্ৰয়োগ কৰা হ'ল ৰেল গাড়ীখনে ৰুৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল ওকে এটা প্ৰথমতে u equal to 90 কিলোমিটাৰ প্ৰতি ঘণ্টা আমি কি কৰিব লাগিব মনত আছে না যে আমি ক'লে দিব লাগিব SI ইউনিট যেনে মিটাৰ প্ৰতি ছেকেণ্ড ওকে তো 90 আমি জানো 1000 মিটাৰ আমাৰ 1 কিলোমিটাৰ হয়
গতিকে আমাৰ আহিলে ঘণ্টা ঘণ্টা কিমান থাকে 60 × 60 হ'ব 1 ঘণ্টা কিমান থাকে সেকেন্ড ওকে সেকেন্ড আহিলে যে আমি 0 0 0 0 কাটিলো 2 5 × 10 2 3 × 6 3 3 90 6 5 × 30 that means কিমান হ'ব 25 মিটাৰ পাৰ সেকেন্ড ওকে নেক্সট আহিলে কি আমাৰ ত্বৰণ ত্বৰণ কিমান দি আছে a means minus 0.5 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এতিয়া মই কৈছে যে আমাৰ কি লাগে অন্তিম বেগ আমি লাষ্টটো নাজানো গতিকে কি হ'ব v কিমান পাম 0 মিটাৰ পাৰ সেকেন্ড আমি নাজানো গতিকে লাষ্ট আমি উই নো দ্যাট আমি কৈছো যে আমাৰ যেটো উলিয়াব লাগে কি আমি শেষৰ আমাক সুধিছে যে কিমান দূৰ আগবাঢ়ি গ'ল কিমান দূৰ উই নো এতিয়া ভুলটো আমাৰ কি আছে টুৱাইস as equal to v square minus কি আছে u square ওকে সো আমি 2 a means কিমান a means আহিলে আমাৰ কিমান 0.5 মিটাৰ per second square is equal to v square মান আমি নাজানো 0 হ'ব হয় না আৰু এফালে আহিলে u মান আহিলে কিমান 25 মিটাৰ per second ওকে এটা যদি আমি চাও এখিনি আমি কৰিবলৈ যদি চেষ্টা কৰো প্ৰথমতে আহিলে কি এটো ওকে নাও সৰি এটো স্কয়াৰ আহিব দেই স্কয়াৰ তোমাৰ আমাৰ উলিয়াব লাগি s টো থাকিলে আমাৰ যেটো s আমাৰ 9 s ইকুৱেল টু আমাৰ কি হ'ব তেতিয়ালে এখিনি 2 * 5 আৰু যদি আমি মাল্টিপ্লাই কৰো 1 থাকিলে only 1 minus 1 মিটাৰ per second square okay और what about 25 625 take minus 625 meter square per দিব পাৰ বা এটো দিব পাৰ দেই এটো ওকে এটা সোৱা তোমালোকে এটো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ s to minus 2 s to minus 2 ডাইৰেক্ট হৈ আছে গতিকে আমি কাভাৰ যাব মানে আৰু এই মাইনাস গল গৈ আমি এই মিটাৰটো গল গৈ এটা মিটাৰ থাকিলে এনসাৰ হ'ব কিমান 625 তেলে ব্যাক প্ৰয়োগ কৰাৰ আগত ৰেলৱেখন লোৱাৰ আগতে কিমান দূৰ আগবাঢ়ি গ'ল তেলে উত্তৰটো কি হ'ব 625 মিটাৰ গাড়ীখন বা ৰেল গাড়ীখন আগবাঢ়ি গ'ল গতিকে আমি এই দুটা কোৱেশ্চন আমি গোটে তিনটা সূত্ৰ আমি তোমালোকক দেখুৱাল আৰু বাকি যিবিলাক কোৱেশ্চন তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু যদিহে তোমালোকে অসুবিধা পোৱা তেল তোমালোকে মোক কমেন্ট বক্সত দিবা নতুবা মোৰ WhatsAppত মেসেজ কৰিবা তো তোমালোকক মই পুনৰ ভিডিও বনাই দেখাই দিম ঠিক আছে এতিয়া একেবাৰে শেষৰ যে সুষম বৃত্ত গতি এই সুষম বৃত্ত গতিৰ বিষয়ে মই তোমালোকক কৈ দিছো যে সুষম বৃত্ত গতি কাক বোলে যে যেতিয়া কোনো এটা গতি সুষম অৱস্থাত প্ৰতিটো মুহূৰ্তত বা প্ৰতিটো সময়ত সমান দ্ৰুত অতিক্ৰম কৰে তেনেকুৱা গতিক আমি সুষম বৃত্ত গতি বুলি কম কেনেকৈ হ'ব তোমালোকে মন কৰিবা যদি আমি এনেকৈ ধৰিলো এটা বৃত্ত আঁকিলো দেই এই বৃত্তৰ প্ৰতিটো বিন্দুতে যদি আমি লওঁ এটা আমাক কিতাপত উদাহৰণ এটা দিয়া আছে যে এজন ল'ৰা এজনে এটা ৰছিত কিবা এটা বান্ধি লৈ সৰু বল এটা বান্ধি লৈ যদি এনেকৈ ঘূৰাই ওপৰ ফালে তেতিয়াহ'লে প্ৰতিটো বিন্দুতে কি হ'ব এনেদৰে আমাৰ প্ৰতিটো মুহূৰ্তত সি এটা গোলাকৃতি লাভ কৰিব অৰ্থাৎ এটা বৃত্তাকাৰ পথ ক্ৰিয়েট কৰিব আৰু যদি তেনেকৈ এটা সেই নিৰ্দিষ্ট সময়ৰ অন্তৰালত যদি সেই বস্তু পুনৰাবৃত্তি ঘটি থাকে তেতিয়া তাক আমি কি বুলি ক'ম সুষম বৃত্ত গতি বুলি ক'ম উদাহৰণস্বৰূপে আমাৰ পৃথিৱীৰ সূৰ্যৰ অভিমুখে পৃথিৱীৰ গতি বা চন্দ্ৰ পৃথিৱীত যি গতি কৰে সেই গতিটো আমি এনেকৈ বিভিন্ন ধৰণৰ উদাহৰণ দি সুষম বৃত্ত গতিৰ বিষয়ে আমি ক'ব পাৰোঁ আৰু সুষম বৃত্ত গতিৰ বিষয়ে আমাক লাভ কৰে যেহেতু এটা বৃত্ত গতিকে আমাৰ কি হয় সুষম বৃত্ত গতিৰ যদি আমাক সোধে কেনেকৈ নিৰ্ণয় কৰা হয় সুষম বৃত্তীয় গতি এৰ এটা আমাৰ ফৰ্মুলা আছে আমাৰ ফৰ্মুলা কি আছে ইকুৱেল টু টুৱাইস পাই r কি কাৰণ ললো কাৰণ আমাৰ বৃত্তৰ আমি কালি কেনেকৈ লও টুৱাইস পাই r হয় না সৰি বৃত্তৰ পৰিধি ওকে টুৱাইস পাই r আৰু ইয়াক আমি কি সমান কৰে নিৰ্দিষ্ট সময় সেই সময়খন কিমান সময়ত অতিক্ৰম কৰে গতিকে আমি সুষম বৃত্ত গতিৰ যদি আমাৰ মান লাগে তেনে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তাৰ উত্তৰ উলিয়াব পাৰো ঠিক আছে মোৰ সম্ভৱ তোমালোকে এই গোটেই লেসনটোৰ যেটো কনসেপ্ট সামগ্ৰিক যেটো কনসেপ্ট সেইটো তোমালোকে লাভ কৰিছা আৰু যদিহে তোমালোকে ইয়াৰ পৰা কিবা জানিবলগীয়া থাকে ইতিমধ্যে মই কৈছো তোমালোকে মোক সুধিব পাৰা আৰু যদি কিবা কোৱেশ্চন এনসাৰ জনা নাই বা মেথছ জনা নাই তেন্তে তোমালোকে মোক কমেন্ট কৰিবা আৰু নতুবা তোমালোকে মোক WhatsAppত সুধিব পাৰিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এই গতি লেসনটোৰ বিষয়ে পঢ়ি ভাল লাগিলে তেতিয়াহ'লে তোমালোকে এই
কথাবিলাক তোমালোকৰ বন্ধুবৰ্গলৈ পঠিয়াবা যাতে তেওঁলোকেও এইটোৰ পৰা উপকৃত হয় আৰু যিমান পাৰে তোমালোকে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে ক'বা যাতে মই এই কেইদিন বিশেষকৈ এই বন্ধ কেইদিন তোমালোকক এনেধৰণে তোমালোকৰ পাঠসমূহ আগবঢ়াই নিব পাৰোঁ। ধন্যবাদ।